নমস্কাৰ বন্ধুসকল, আজি পুনৰ তাৰপিছত নতুন ভিডিঅ' লৈ আৰু চাই থাকিব। আজি 21 জানুৱাৰী আৰু এটি বিশেষ দিন। সেই গতিকে এতিয়া বৰ্তমান মই কামলৈ ওলাই গৈছোঁ। হাত মোজা চাচু মোজা লগাই বহুত ঠাণ্ডা কুঁৱলী পৰিছে। চাই ৰাস্তা দেখিব পৰা নাই। সেই গতিকে ধুনীয়াকৈ চবকে দানা চানা পাৰ চাৰবিলাক গোটেই সোপাকে দানা চানা দিলোঁ। চাউল তাউল ধুনীয়াকৈ দিছোঁ। দি পেলাই এতিয়া মই বৰ্তমান যাওঁ কামলৈ আৰু চাই থাকিব। ৱেল্ডিঙৰ কাম কৰি আছিলোঁ। সেই ৱেল্ডিঙৰ কৰাৰ কাৰণে মই ভিডিঅ'টো মানে দিবলৈ পৰা নাছিলোঁ। আৰু যিহেতু মানে চকুত মানে ধৰিছিলে, ৱেল্ডিঙত থাকিলে চকুটোকো পূৰা মানে ৰাতি শুবই অসুবিধা হৈছিলে, চকুটোকো ৰঙাই গৈছিলে। সেই গতিকে ভিডিঅ'ও দিব পৰা নাই। আৰু সেই গতিকে আজি কষ্টই মষ্টে যেন তেনে এটা বনাইছোঁ। বনোৱাৰ কাৰণ আজি বিশেষ কাৰণ আছে। সেই গতিকে আপোনালোকে চাই থাকিব স্ক্ৰীনৰ সম্পূৰ্ণ আৰু চাওক কেনেকৈ বিজুলী ধৰি কৰি এনেকৈ ধৰ হিৰ' এটা এণ্ট্ৰি হয়। আৰু চাই থাকক বন্ধুসকল, লচত ভাঙি আছোঁ আমি আৰু কাম কাজ কৰিবতো লাগিবই, হয় নহয়? এয়া আৰু চাই থাকক বন্ধুসকল। এতিয়া দেখিছে আপোনালোকে গাঁৱৰ পৰা বৰ্তমান আহিলোঁ আৰু বাৰ্থডে তেনেকৈ পতা একো নাই হোৱা আৰু নাপাতোঁ। আৰু কি কৰোঁ তাকে চাই থাকিব স্ক্ৰীনৰ সম্পূৰ্ণ। আজি জন্মদিন মোৰ আৰু সেই গতিকে নামঘৰতে চাকি গছ ওলাব তেল চলাই লৈছোঁ। চাই থাকিব সম্পূৰ্ণ। বৰ্তমান একো নকৰোঁ আৰু ধুনীয়াকৈ ধূপ চাকি পেলাই বৰ্তমান লৈ যাওঁ আৰু সেই গাঁৱত দি থৈ আহোঁগৈ। আৰু ছাগলী ধুনীয়াকৈ মোক বেছিকৈ সকলো বন্ধা ৰেডি হৈ গ'ল। সেই গতিকে মানে বাৰ্থডে ইমান স্পেচিয়েল নকৰিলোঁ আৰু জানে আৰু সেইবাবে চাওক। আৰু সৰু কথা এতিয়া এটা বছৰ জন্মদিনৰ বছৰটো মানে কি আৰু এটা বছৰ আকৌ মোৰ কমি আহিছে, হয় নহয় কওকচোন? বাৰ্থডে যাৰ সিহে জানে, বয়স তাৰ এটা যে বাঢ়ি গ'ল আৰু বয়স সৰুতে কমি গৈছে আৰু জীৱনটো অলপ কমি গৈছে এবছৰ। সেইটো গম পাইছেনে নাই, হয় নহয়? হয়তো ছাৰ চোলা এটা নতুন চোলা এটা লৈ লৈছোঁ আৰু তেল চেল লৈ লৈছোঁ কাৰণ জানে আৰু বৰ্তমান গৈ আছোঁ আজি গাঁওখনৰ পৰিৱেশ এটা আপোনাৰ ব্লগ এটা লৈ আহিছোঁ। আৰু যিসকলে চেনেলটোত কোনোবা নতুনকৈ চাই আহিছে প্লিজ বন্ধু ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে কৰা আন্তৰিক ধন্যবাদ থাকিল। আৰু এনেদৰে মোক সদায় ছাপোৰ্ট কৰি যাব আৰু এনে মৰম দি যাব আৰু ভিডিঅ' বনাবলৈ আহি আছোঁ। আৰু সেইদিন মানে কামৰ কাৰণে মানে ৱেল্ডিং মাৰিছিলোঁ, চকু পূৰা অসুবিধা হৈছিলে। সেই গতিকে আৰু বহুত ৰৈছিলোঁ। সেই গতিকে মানে কষ্ট হৈছে কাৰণে ভিডিঅ' বনোৱা নাছিলোঁ আৰু যেন তেনে আজি মানে বনাইছোঁ আৰু নিজৰ জন্মদিনৰ কাৰণে। আৰু চাওকচোন বৰ্তমান মই এতিয়া নামঘৰৰ ওচৰৰ মানে যিজনে নামঘৰৰ চাকি জ্বলায় সেইজনক ধুনীয়াকৈ তেল চাকি দি থৈ আহোঁগৈ আৰু ধুনীয়াকৈ আয়োজনো কৰিব পাৰিলোঁ হয়। কিন্তু মানে জানে আপোনালোকে পৰিস্থিতি, মোৰ যিবিলাক ভিডিঅ' ৰেগুলাৰ চাই আছে, মোৰ মানুহজনী টুমুকীত আছে আৰু মই গাঁৱত আছোঁ আৰু ইয়াত কামৰ কাজৰ কাৰণে ইয়াত বুলি গাইছে। আৰু এইখন চাওক কি সুন্দৰ আমাৰ নামঘৰ আৰু ভাল লাগে, কিবা এটা আহিয়ে ভাল লাগে চাওকচোন। আৰু ইয়াত বৰ্তমান চাকি জ্বলাবহি আৰু সন্ধিয়া আহি আৰু বৰ্তমান মই মানুহজনক ঘৰত দি থৈ আহোঁ আৰু তাৰপিছত লগতে ধুনীয়াকৈ আৰু আহোঁ আৰু মজাকৈ ধুনীয়াকৈ চলাই যাওঁ আৰু যায়। এতিয়া বৰ্তমান ঘৰ পাই গ'ল। আজি গাঁওখনে ঘূৰিলোঁ পূৰা ধুনীয়াকৈ আৰু ভিডিঅ'টো দেখিলে পৰিসমাপ্তি কৰিবলৈ আছোঁ। ধন্যবাদ থাকিল।